দিল্লীৰ দ্বিতীয় দিন। 10 টাকা। আজি 15 আগষ্ট অনুৰাগক ফোন কৰিবা। হেল্ল' অনুৰাগ। আজি 15 আগষ্ট চোন আছোন। দে হলি আহ। মই ৰাখো দে। দে। জ্যোতিষ তই দিল্লীত মোৰ কাৰণে একো নানিলি কচোন। মোৰ দাদাই একো আনবা নেদলা। দাদা তোৰ কাৰণে মানে ইয়াৰ কাৰণে বহুত কাপোৰ কিনছে। তোৰ লগে মই কৈছিলো কিনিম বুলি, কৈছে নালগে দে ইয়াৰ লগে কাপোৰ কিনিবা কিনিব কৈছে। দে হলি একো নহয় দে। তোৰ লগে আনছে না? মই এটা লৈছো ৰ। নেক্সট বাৰ গৰম বন্ধত দিল্লীত নিলি তো কনি। দে হ'ব দে, তই ভাল দে জ্যোতিষ। আজ হপিয়াম কবা। সপ্ৰেম পাইছা? মই আৰু এটা প্ৰেম পাৰো ৰ। নমস্কাৰ। আজি ভিডিঅ'টো কেনে পালে? ভাল পালে যদি লাইক, সাবস্ক্ৰাইব আৰু জয় হিন্দ। আৰু আপোনালোকে এইকেইদিন আমাক মৰম দি যাই আছে আৰু আগলৈও এনেকৈ মৰম দি যাব। আজি আছিলে ভিডিঅ'টো ইণ্ডিপেণ্ডেন্স ডে'ৰ স্পেচিয়েল স্বাধীনতা দিৱস। হেপী ইণ্ডিপেণ্ডেন্স ডে'। বাই বাই।